নমস্কাৰ, এই ভিডিঅ'ত আলোচনা কৰিম অৰুণোদয় আঁচনিৰ বিষয়ে। যিসকল লোকে নতুনকৈ অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিছিল তেওঁলোকে কেতিয়াৰ পৰা পইচা লাভ কৰিব। যিহেতু বহুতো মহিলাই 10 তাৰিখে পইচা লাভ কৰিলে, নতুনকৈ আবেদন কৰাসকলে এতিয়াও পইচা লাভ কৰা নাই। গতিকে অৰুণোদয় আঁচনিৰ নতুনকৈ আবেদন কৰা লোকসকলে কেতিয়াৰ পৰা পইচা লাভ কৰিব সেই বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম। লগতে আগৰে পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা যোগ্য হিতাধিকাৰীসকলক অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নাম কাটি দিয়া হ'ল। কেনেকৈ আকৌ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব, কি কৰিব লাগিব এই বিষয়ে এই ভিডিঅ'ত জানিব পাৰিব। এতিয়ালৈকে ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, লাইক এটা কৰিব আৰু চেনেলটোলৈ যদি প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাবৰ কাৰণে। এতিয়া চাওঁ আহক অৰুণোদয় আঁচনিত যিসকল লোকে নতুনকৈ আবেদন কৰিছে তেওঁলোকে কেতিয়াৰ পৰা পইচা লাভ কৰিব। বহুতো মহিলাই কৈছে যে 10 তাৰিখ হৈ গ'ল, আমি পইচা লাভ নকৰিলোঁ। বৰ্তমানলৈকে চৰকাৰে কোনো অফিচিয়েল ইনফৰমেশ্যন দিয়া নাই যে নতুনকৈ এপ্লাই কৰা লোকসকলে কেতিয়াৰ পৰা পইচা লাভ কৰিব। কিন্তু পঞ্চায়ত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে কৈছে যে পঞ্চায়ত নিৰ্বাচনৰ পাছতেই মহিলাসকলে পইচা লাভ কৰিব। যিসকল মহিলাই ফৰ্ম ছাবমিট কৰিলে আৰু তেওঁলোকৰ ফৰ্মৰ যি ডাটা সেইসমূহ অনলাইনত ছাবমিট কৰি দিলে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে পইচা সোনকালে পাবলৈ আৰম্ভ কৰিব বা চৰকাৰে এটা ডেটো দিব পাৰে যে এই মাহৰ পৰা মহিলাসকলে পইচা পাবলৈ আৰম্ভ কৰিব। আৰু এনেকুৱাও বহুতো মহিলা আছে যি নেকি যোগ্য হিতাধিকাৰী হৈও অৰুণোদয় আঁচনিৰ লিষ্টত নাম কটা গ'ল। তেনে ক্ষেত্ৰত তেওঁলোকে কেনেকৈ তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত কৰিব? অৰুণোদয় আঁচনিত পুৰণাই হওক বা নতুনেই হওক ডিচেম্বৰ মাহত ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলিছিল। সেই প্ৰক্ৰিয়াটোত যদি আপোনালোক নাছিল বা আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন নকৰিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ লিষ্টত নাম নাহে। কাৰণ সেইটো নতুন বা পুৰণা সকলোৱে কৰিবলৈ দিছিল, যিটো বাধ্যতামূলক আছিল। যদি আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কৰিছিল, সকলো নথিপত্ৰ জমা দিছিল, তাৰ পিছতো যদি চৰকাৰে যি নীতি নিয়ম বান্ধি দিছিল যে এখন ঘৰত এটা ৰেচন কাৰ্ডত কেৱল এগৰাকী মহিলাইহে আবেদন কৰিব পাৰিব, লগতে আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থাকিব লাগিব, চৰকাৰী চাকৰিয়াল ঘৰৰ কোনো ব্যক্তি থাকিব নালাগিব, আপোনালোকৰ ঘৰত কোনো ইনকম টেক্স দিয়া ব্যক্তি থাকিব নালাগিব। এই নীতি নিয়মসমূহৰ ভিতৰত আপুনি যদি পৰি গ'ল তেনেকুৱা ক্ষেত্ৰতো অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কাট খোৱাটো নিশ্চিত। ইয়াৰ পাছতো যদি আপোনাৰ সকলোবিলাক ঠিকমতে আছে, চৰকাৰে যিসমূহ নীতি নিয়ম বান্ধি দিছিল সেই নীতি নিয়মৰ ভিতৰত আপোনালোকে পৰে, তেনেকুৱা ক্ষেত্ৰতো যদি আপোনালোকৰ লিষ্টৰ পৰা নাম কাটি দিলে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পঞ্চায়তত গৈ সোধকগৈ বা আপোনালোকৰ নিজৰ DC অফিচতো আপুনি যোগাযোগ কৰিব পাৰে। লগতে এখন এপ্লিকেশ্যনো লিখিব পাৰে যে আমি যোগ্য হিতাধিকাৰী হয়, আগতে পইচা লাভ কৰিছিলোঁ, ডকুমেণ্ট ভেৰিফিকেশ্যনো কৰিছিলোঁ, কিন্তু আমাৰ লিষ্টৰ পৰা নাম কাটি দিয়া হ'ল। তেওঁলোকে নথিপত্ৰসমূহ চেক কৰিব, তাৰপিছত আপোনালোকৰ নামটো তেওঁলোকে অন্তৰ্ভুক্ত কৰিব পাৰে।